জাপ দিবলৈ ওলাইছে বাগজানবাসী। বাগজানৰ জুইনুমৰ আশা নাই দুৰ্গত লোকে সাহায্য পোৱাৰ। সেয়েহে আজি জ্বলন্ত খাদত আত্মজাহ দিবলৈ উদ্যত হ'ল বাগজানবাসী। ব্যৰ্থ প্ৰশাসন, ব্যৰ্থ অইল ইণ্ডিয়া। কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ মাজত 42টা দিন নিজৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত দুৰ্ভিক্ষ জীৱন কটাবলৈ বাধ্য হোৱা বাগজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ক্ৰমে অসহনীয় হৈ পৰিছে অনিশ্চয়তাৰ এই পৰিৱেশ। আমাৰ অসমত প্ৰকাশিত 2 নম্বৰ মুখ্য বাতৰিটো আছিলে লকডাউনত মহানগৰীৰ একাংশ আৰক্ষীৰ লক্ষ্য পাৰ্টি ৰাজ্যত আলোড়ন। যি সময়ত একাংশ আৰক্ষীয়ে দিনে নিশাই নিজৰ জীৱনক তুচ্ছ কৰি কৰোনাৰ বিৰুদ্ধে যুঁজত নামি পৰিছে, সেই সময়তে গুৱাহাটীত একাংশ আৰক্ষী বিষয়াই পৰিয়ালৰ লক্ষ্য পাৰ্টিৰ আয়োজন কৰিছে। শুনিবলৈ অবিশ্বাস হ'লেও এই সত্য ঘটনা আমাৰ অসমত সবিস্তাৰে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে তোলপাল লাগে দিছপুৰ। ঘটনাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই গুৱাহাটী আৰক্ষী আয়ুক্তক মঙলবাৰে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অৱলম্বন কৰে। 3 নম্বৰ মুখ্য বাতৰিটো আছিলে সাধু মন্ত্ৰী বনাম অসাধু বেপাৰী। গুৱাহাটীৰ অসাধু ব্যৱসায়ীক নাকি লগাবৰ বাবে খোদ যোগান মন্ত্ৰী মিলিত হৈছে ইখনৰ পিছত সিখন বৈঠক। 4 নম্বৰ মুখ্য বাতৰিটো আছিলে অমানসিক এইবাৰ কৰোনা নিয়ন্ত্ৰণ পদ্ধতিক লৈ IMA অৰ্থাৎ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ অসমৰ স্বাস্থ্য বিভাগৰ ৰাজ্যৰ চিকিৎসকসকলক একেৰাহে 11 দিন ধৰি ক'ভিড আক্ৰান্ত ৰোগীক চিকিৎসা কৰিবলৈ বাধ্য কৰোৱাৰ যি সিদ্ধান্ত, এই সিদ্ধান্তৰ ক্ষেত্ৰত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে। 5ম মুখ্য বাতৰিটো আছিলে অখিল ধৈৰ্য বিটুৰ ক'ভিড পৰীক্ষাৰ নিৰ্দেশ আদালতৰ। কৃষক নেতা অখিল গগৈসহ 4 নেতাৰ COVID-19 নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিবলৈ নিয়াৰ বিশেষ আদালতে আজি গুৱাহাটী কেন্দ্ৰীয় কৰ্তৃপক্ষক নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত আদালতৰ 4জন নেতাৰ যাৱতীয় পৰীক্ষা কৰি স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। 7ম মুখ্য বাতৰিটো আছিলে GMC গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ক'ভিড পৰীক্ষাৰ বহু চিকিৎসক স্বাস্থ্যকৰ্মীৰ পজিটিভ। গুৱাহাটীত মহানগৰীত কৰোনাৰ গণসংগ্ৰামৰ মাজতে GMCHৰ ক'ভিড পৰীক্ষাগাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। GMCHৰ ক'ভিড পৰীক্ষাগাৰৰ অধিকাংশ চিকিৎসক আৰু লেবৰেটৰী টেকনিচিয়ানক কৰোনাত আক্ৰান্ত হোৱা ইতিমধ্যে খবৰ প্ৰকাশিত হৈছে। শৈক্ষিক বৰ্ষৰ বাবে স্কুলৰ পাঠ্যক্ৰম 30% হ্ৰাস CBSEৰ। কৰোনা মহানগৰীত সন্ত্ৰাসৰ বাবে বিগত মাৰ্চ মাহৰ শেষৰ পৰা বৰ্তমান সময়লৈকে যি স্কুলীয়া পাঠ্যক্ৰম বন্ধ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীৰ শিক্ষাবৰ্ষটোৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বৰ্ষটোৰ বাবে 30% চিলেবাছৰ পৰা কি কৰা হৈছে পাঠ্যক্ৰম ৰিডিউচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে বোৰ্ডে। তাৰ উপৰিও অন্য মুখ্য বাতৰিটো আছিলে 48 ঘণ্টাত 30জনৰ কৰোনা পজিটিভ। যিটো সময়ত কৰোনা মহামাৰীয়ে গুৱাহাটী মহানগৰী গণসংগ্ৰামত বিস্তাৰিত হ'বৰ কাৰণে সক্ষম হৈছিল, সেই একে সময়তে মৃত্যুৰ সংখ্যাও ক্ৰমত বৃদ্ধি পাবৰ কাৰণে সক্ষম হৈছে। বিগত 48 ঘণ্টাত 3জনকৈ কৰোনা আক্ৰান্ত ৰোগীয়ে মৃত্যুমুখত পৰিবৰ কাৰণে বাধ্য